নমস্কাৰ বন্ধু বান্ধৱীসকল আজি পুনৰ মই আপোনালোকৰ ওচৰলৈ এক কাটলি ৰেচিপিটো লৈ আহিছোঁ। এই ৰেচিপিটো মই আগতে মোৰ চেনেলত দিছিলোঁ, কিন্তু ভুলবশতঃ ভিডিঅ'টো মোৰ চেনেলৰ পৰা ডিলিট হৈ গ'ল। সেইকাৰণে পুনৰ আপোনালোকৰ ওচৰত এই ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ। আহকচোন এই ৰেচিপিটোৰ কাৰণে কি কি উপকৰণ লাগে চাই লওঁ। পিঁয়াজ আৰু কণীকেইটা এনেদৰে গোল গোলকৈ কাটি ল'ব। লগতে নহৰু কেইফুটা সৰু সৰুকৈ কাটি নাইবা অলপ মিহিকৈ থেতেলিয়াই ল'ব। এতিয়া মই পিঁয়াজখিনি গৰম তেলত দি ল'ম আৰু জালুকৰ গুড়ি, হালধি আৰু সোৱাদ অনুযায়ী নিমখ মিহলাই ল'ম। পিঁয়াজখিনিৰ কেঁচা গোন্ধটো যোৱালৈকে কম ফ্লেমত ভাজি থাকিব লাগিব। ইয়াত আপোনালোকে পিঁয়াজৰ সৈতে বিলাহীও দিব পাৰে। পিঁয়াজৰ কেঁচা ভাৱটো আঁতৰি লোৱাত মই ইয়াত কাটি ৰখা কণী আৰু নহৰুখিনি এড কৰি দিম। এতিয়া প্ৰায় 4-5 মিনিট সময়ৰ কাৰণে এই আটাইখিনি মিডিয়াম ফ্লেমত ভাজি থাকিব লাগিব। প্ৰায় 4 মিনিট সময় ভজাৰ পিছত এক কাটলি খাবৰ কাৰণে ৰেডি হৈ গ'ল। আপোনালোকেও কেতিয়াবা এনেকৈ ৰান্ধি খাই চাবচোন, খাই নিশ্চয় ভাল পাব। লগতে আজিৰ এই ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।